वेलकम टू माय यूट्यूब चैनल আপোনালোকে চাইছে অনুপ ব্লগ গাইস আপোনালোকৰ খবৰ ঠিক ভালনে মোৰ খবৰ ভালে গাইস আজি আমি মানে মই আৰু জয় যাই আছো আজি আমি নাৰিকলি মন্দিৰ আপোনালোকে থাম্বনেল চাই গমে পাইছে আৰু আপোনালোকে নাৰিকলি মন্দিৰটো চিনিয়ে পাইছে আৰু গাইস আপোনালোকে মোৰ ভিডিওটো কন্টিনিউ চাই থাকক আৰু স্কিপ নকৰিব গোটাখিনি গম পাব নাৰিকলি মন্দিৰ আৰু জনে জনে যাই পোৱা নাই মোৰ ভিডিও চালে গম পাই যাব আৰু কোন দি যায় কি हाय गाइस আমি এতিয়া আহিলো নাৰিকলি মন্দিৰ আমি এতিয়া নাৰিকলি মন্দিৰ ভিতৰত এন্টাৰ কৰিম বলক কন্টিনিউ চাই থাকক আৰু স্কিপ নকৰিব আৰু গাইস এতিয়া আমি নাৰিকলি মন্দিৰৰ ভিতৰত এন্টাৰ কৰিম ভিতৰত এন্টাৰ কৰিম আৰু আমি নাৰিকলি মন্দিৰৰ পহত ঠাই ললো অলপ গাইস ইয়াতে মানে চাতি বন্তি জ্বলোৱা হয় আৰু এইবোৰক চব মানে এইবোৰ চবতে মানে সেই চাতি দিয়া হয় দেখিছেন তাতে জ্বলি আছে সেইবোৰত এইটো হল নামঘৰ এটা আমি এতিয়া নামঘৰৰ ভিতৰত এন্টাৰ কৰিম বলক এটা বাকল আছে বহি পঢ়াইছো এইসকল ইয়াতে নাম প্ৰসংগ কৰা হয় পঢ়াইছো ভালদৰে আপোনালোকক ভিডিঅ'টো কণ্টিনিউ চাই থাকক আৰু স্কিপ নকৰিব নাম হৈছে গাঁওখনৰ নাম আমাৰ নাৰিকলি গাঁও হয় তাৰপিছত এই নামঘৰ ভাগৱত বনিছে উৎসৱঞ্চি আছে মানে 14 নৱেম্বৰ স্থাপন হৈছিল কিমান চনত 14 নৱেম্বৰ গতিকে এতিয়া বৰ্তমান 3 টাইম নাম প্ৰসংগ চলি থাকে হয় ৰাতিপুৱা 7টাৰ পৰা আকৌ দুপৰীয়া 11টাৰ ডেইলি আৰু সদায় ৰেগুলাৰ আৰু গধূলি হয় সেইকাৰণে পৰা হয় গধূলি বেলিৰ লগতে টাইমটো ঠিক চাকি হলা জ্বলোৱাৰ পিছতে নাম প্ৰসংগ আৰম্ভণি হয় তাৰপিছতে ৰাতিপুৱা 7টাৰ পিছত আকৌ দুপৰীয়া 11টাৰ পৰা 12টালৈ ঘণ্টা এনেকৈ নাম প্ৰসংগ হৈছিল তো আপুনি সেইখিনি কোৱাৰ বাবে বহুত বেছি থেংক ইউ কৰিব বিচাৰিছোঁ অনুপে যিখিনি হল আপোনালোকে চালে যদি ভিডিঅ' ভাল লাগে তেনে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড যদি কোনোবা নতুন অডিয়েঞ্চ আছে চেনেল ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই জয় আই অসম বাই বাই গাইছ বাই বাই ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব টু মেইন